হাই এভৰিৱান সকলোকে মোৰ চেনেলটোলৈ স্বাগতম জনালোঁ। আজি মই আপোনালোকক দেখুৱাবলৈ লৈছোঁ ঘৰতে কেনেদৰে সহজতে পনীৰ বনাব পাৰি। তাৰ বাবে মই এটা বাচনত এয়া গাখীৰ লৈ ল'লোঁ। গাখীৰ মই এপোৱাতকৈ অলপহে বেছি লৈছোঁ কাৰণে অকণমানি চচটোকে ব্যৱহাৰ কৰিছোঁ। এতিয়া মই এইখিনি উতল অহালৈকে এনেদৰে গৰমাই থাকিম। আৰু মই এইফালে লৈ ল'লোঁ এয়া নেমু ৰসৰ সলনি আপোনালোকে ভিনেগাৰো ব্যৱহাৰ কৰিব পাৰে। গাখীৰখিনি মই মাজে মাজে এনেদৰে লৰাই থাকিম সৰ নুঠিবলৈ আপোনালোকেও নিদিব। এতিয়া মোৰ গাখীৰখিনি উতল আহিছে, মই জুইটো কমাই লৈ এয়া এনেদৰে লৰাই আছোঁ। এতিয়া মই গাখীৰখিনিত দি দিম এয়া চেপি থোৱা নেমু ৰসখিনি অকণ অকণকৈ দি দিম। তাৰপিছত এনেদৰে লৰাই থাকিম। এয়া এনেদৰে লৰাই আছোঁ আৰু অলপ দিব লাগিব। এয়া মোৰ গাখীৰখিনি ফাটিবলৈ ষ্টাৰ্ট কৰিছে। এয়া দেখিছেনে গাখীৰখিনি মোৰ এয়া ধুনীয়াকৈ ফাটিলে। এতিয়া মই গেছটো ইমানতে অফ কৰি দিম। এতিয়া মই এটা মগত কটনৰ এখন চাফা ৰুমাল লৈ লৈছোঁ। এতিয়া মই এখন এনেকৈ দি ল'ম। ইয়াত মই এতিয়া এইখিনি চেকি ল'ম এনেদৰে। ইয়াত মই এতিয়া অলপ ঠাণ্ডা পানী এনেদৰে দি দিম অলপ চেঁচা হ'বলৈ, চেপিবলৈ সুবিধা হয়। এতিয়া মই ভিডিঅ'ত দেখুওৱাৰ দৰে এনেদৰে অলপ চেপি ল'ম। এতিয়া মই এখন প্লেটত এনেদৰে বহল কৰি ল'ম অলপ। ইয়াত মই এতিয়া গধুৰ বাচন এটা দি পেলাই 1 ঘণ্টা 2 ঘণ্টাৰ কাৰণে থৈ দিম। তাৰপিছত আকৌ আপোনালোকক দেখাই আছোঁ। আপোনালোকে চানা পানীখিনি পেলাই নিদি ৰুটি মাৰোঁতে পাছত ব্যৱহাৰ কৰিব পাৰে। এয়া মই সম্পূৰ্ণ 1 ঘণ্টাৰ পিছত দেখুৱাইছোঁ। এয়া চাওক মোৰ পনীৰ ৰেডি। এয়া মই কাটি আপোনালোকক দেখুৱাই আছোঁ। এয়া চাওক কিমান কোমল হৈছে। আপোনালোকেও এনেদৰে বনাই চাব পাৰে। আপোনালোকে গৰু গাখীৰে ঘৰতে এনেদৰে এবাৰ বনাই চাব। খাবলৈও খুবেই টেষ্টি হয়। যদি মোৰ ভিডিঅ'টো চাই ভাল পালে প্লিজ লাইক কৰিব, কমেণ্ট কৰিব আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।